বন্ধুসকল কি খবৰ আজি 26 জানুৱাৰী 2019 আজি ৰাতিপুৱা আমি ফুৰিবলৈ ওলালোঁ আজি আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ দিৱস অলপ ফুৰি আহোঁ বুলি ভাবিলোঁ আমি যাম আজি নগাঁৱৰ জলাশয় মেইন টাউনৰ পৰা 5-10 কিলোমিটাৰমান দূৰত হ'ব তাত 26 জানুৱাৰী 15 আগষ্টৰ দিনাখন তাত স্থানীয় ৰাইজৰ বিভিন্ন জেগাৰ পৰা আহি মানুহে তাত পিকনিক খায় আৰু তাত ধুনীয়া ইকো কেম্প এটা আছে সেইটো চাবলৈ গৈ আছোঁ চাওঁ কেনেকুৱা হয় আগত মই যোৱা নাই তাত মোৰ লগত আছে বিকি আৰু লগত আছে আমাৰ আন বান শান আমাৰ নেশ্যনেল ফ্লেগখন আৰু লগত আছে মোৰ বাইকখন ব্লেকি বলক যাওঁ জলাশয়লৈ আমি 26 জানুৱাৰী পালন কৰোঁ কাৰণ 26 জানুৱাৰী 1950 চনত আমাৰ যিটো ভাৰতৰ সংবিধান আছে সেইখন কাৰ্যকৰী হৈছিলে সেইকাৰণে প্ৰতি বছৰে 26 জানুৱাৰী দিনাখন 26 জানুৱাৰী পালন কৰোঁ এতিয়া আমাৰ খান ভাই বিকিয়ে অলপ কিবা ক'ব বুলি ভাবিছে আমি পামে গৈ আমি লোকেশ্যনৰ কাৰণে গৈয়ে আছোঁ বাইক চলাই আছে আমি গৈ জগাত সোমামেই বাজাৰবোৰ পাৰ কৰি আহি আছোঁ আমি তো আপোনালোকক তাতে গৈ আৰু ধুনীয়াকৈ দেখুৱাম আহি পাইছোঁৱে আমি চাব পাৰি আছে এই দূৰৰ পিনে কিবা দেখা গৈ আছে ছোৱালীজনী কোৱা নাই দেই এইপিনে আগত আমি এতিয়া ব্ৰিজলৈ উঠি আছোঁ ব্ৰিজটো পাৰ হ'লেই আমি দেখা পাম পুৰা মেলা লাগি আছে চাব পাৰিছে দোকান পোহৰ বহুত আছে ইয়াতে দোকানো আছে বহুত চাব পাৰিব ভিৰটো দেখিছেনে ইতিমধ্যে আমি আহি পাইছোঁ জলাশয় আহি পালোঁ আমি সোমালোঁ গেটটো পালোঁ ইয়াৰ গেটত লিখা আছে হিন্দু মুছলমানৰ মিলন তীৰ্থ হাইলালৈ অসম প্ৰতিটো বনভোজ দললৈ আন্তৰিক অভিনন্দন হাইলা ইকো কেম্প অন ৰিপাব্লিক ডে 2019 যিহেতু ইয়াত হিন্দু মুছলমানৰ বাহিৰে বেলেগ ধৰ্মৰ লোকো আহিছে শিখসকলো আহিছে খ্ৰীষ্টানসকলো আহিছে তেওঁলোক বেয়া পাব পাৰে ইয়াত ভাৰতীয়সকলৰ মিলন তীৰ্থ বুলি দিলে বেছি ভাল লাগিলে হয় যি কি নহওক চাওক কেনেকুৱা আয়োজন হৈছে চাৰিওফালে খালী বনভোজ পাৰ্টি এনজয় কৰি আছে চবেই ভালেই লাগিছে ইয়াত বিভিন্ন ধৰণৰ দোকান বহিছে যেনে বাদামৰ দোকান আৰু ফল মূলৰ দোকান এয়া ফলৰ দোকান দিছে আনাৰস কাটি বিক্ৰী কৰি আছে দেখি খাওঁ খাওঁ লাগিছে বিকিয়ে কি কয় এতিয়া বিকিয়ে যোৱা সময়ত খাম বুলি কৈছে চাওঁ আৰু বহুত দোকান আছে ইয়াত দেন এইবিলাক দোকানো দিছে ঘূৰি ঘূৰি চাওঁ অলপ এইখন হ'ল আমাৰ ভাৰতীয় সংবিধান এই সংবিধানখনৰ স্ৰষ্টা হ'ল বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ সংবিধানখনৰ ফাইনেল ড্ৰাফ্ট হৈ গ'ল তেওঁ সময় লাগিছিলে 2 বছৰ 11 মাহ আৰু 18 দিন সংবিধানত থাকে প্ৰশাসন বা চৰকাৰৰ অধিকাৰ চৰকাৰৰ কৰ্তব্য আৰু নাগৰিকসকলৰ অধিকাৰৰ বিষয়ে সংবিধানত থাকে বুলি জানো আমাৰ ভাৰতৰ সংবিধানখন হ'ল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ সংবিধান ইয়াত 448টা অনুচ্ছেদ 12টা অনুসূচী 5টা পৰিশিষ্ট আৰু 100 সংশোধনী আছে
বন্দে মাতৰম। এতিয়া আমি যাম হাহিলা ইকো কেম্পলৈ। এয়া চাওক আমাৰ হাহিলা ইকো কেম্পৰ সৌন্দৰ্য, চাৰিওফালে কেৱল প্ৰকৃতি আৰু প্ৰকৃতি, বহুত ধুনীয়া। আপোনালোকেও আহিব এই হাহিলা কেম্পৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ, বহুত ধুনীয়া মনোমোহা। এবাৰ আহিলে আৰু যাব মন নাযায়, ইয়াৰ পৰা চাই থাকিব মন যায়। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে আমাৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে।